নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ DhanMoni এডুকেশ্যন আছাম চেনেলটোলৈ। তো বন্ধু বান্ধৱীসকল, অসম পুলিচৰ AB আৰু UBৰ 6662টা পদৰ এডমিট কাৰ্ডসমূহ দিয়া কথা আছিল আগষ্টৰ 5 তাৰিখৰ ভিতৰত। কিন্তু আজি আগষ্টৰ 5 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ এডমিট কাৰ্ড দিয়া হোৱা নাই। তো ইয়াৰ এডমিট কাৰ্ডসমূহ কেতিয়াকৈ ৰিলিজ কৰা হ'ব সকলো ডিটেইলছ জনাম ভিডিঅ'টোৰ জৰিয়তে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ AB আৰু UBৰ প্ৰায় 6662টা পদৰ এডমিট কাৰ্ডসমূহ আগষ্টৰ 5 তাৰিখৰ ভিতৰত দিয়াৰ কথা আছিল। কিন্তু আজি 6 আগষ্ট হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ এডমিট কাৰ্ড দিয়া হোৱা নাই। আৰু ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ যে আগষ্টৰ 5 তাৰিখৰ পৰা আপোনালোকে ফাৰ্ষ্ট পেজৰ 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু সেই নটিচখনত উল্লেখ কৰা আছিল যে আগষ্টৰ 5 তাৰিখৰ পৰা 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু সেই নটিচখন আহিছিল 15খন ডিষ্ট্ৰিক্টৰ SPৰ অফিচলৈকে। আৰু তাত উল্লেখ কৰা আছিল যে 15খন জিলাৰ ইণ্টাৰভিউৰ কাৰণে ভেন্যু চিলেক্ট কৰিব কৈছিল, ক'ত ক'ত আপোনালোকৰ ইণ্টাৰভিউটো পতা হ'ব। তো এতিয়ালৈকে কোনো ধৰণৰ এডমিট কাৰ্ড দিয়া নাই, সেইকাৰণে হয়তো বহুতে ভাবিছে যে এডমিট কাৰ্ড আহিবনে নাহে বা ইণ্টাৰভিউটো হ'বনে নহয়। সেইকাৰণে আপোনালোকক কৈছোঁ যে এডমিট কাৰ্ড লৈ আপোনালোকে কোনো টেনশ্যন নল'ব। এডমিট কাৰ্ড আপোনালোকৰ আহিবই, যিহেতু এবাৰ চৰকাৰে বাৰে বাৰে কৈ আছে যে ছেপ্টেম্বৰ 1st উইকৰ পৰাই আপোনালোকৰ ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। আৰু এইবাৰ 100% চান্স আছে আপোনালোকৰ ইণ্টাৰভিউটো পাতিবই। তো সেইকাৰণে আপোনালোকে কোনো টেনশ্যন নল'ব এডমিট কাৰ্ডক লৈ। দুদিন দেৰিকৈ হ'লেও আপোনালোকৰ এডমিট কাৰ্ড পাবই। তো আপোনালোকে নিজৰ কাম কৰি থাকক, প্ৰেক্টিচ কৰি থাকক। আৰু ইয়াৰ আগতেও আপোনালোকৰ ইণ্টাৰভিউ 10 দিনৰ আগতে এডমিট কাৰ্ডসমূহ দিয়া হৈছিল। কোনো ধৰণৰ আপোনালোকক টাইম দিয়া নাছিল প্ৰেক্টিচৰ কাৰণে। আৰু তেতিয়া যিসকল বন্ধু বান্ধৱে ভাবি আছিল যে এডমিট কাৰ্ড পালে তেওঁলোকে প্ৰেক্টিচ কৰিব, যেতিয়া এডমিট কাৰ্ডসমূহ আপোনালোকৰ 10 দিনৰ আগত দি দিয়া হৈছিল, তো সকলো বন্ধু বান্ধৱীৰ প্ৰব্লেমত পৰি গৈছিল প্ৰেক্টিচৰ কাৰণে। ঠিক তেনেকৈ যদি এইবাৰো 10-15 দিনৰ আগত আপোনালোকৰ এডমিট কাৰ্ডসমূহ দি দিয়া হয়, যদি আপোনালোকে ভাবি থাকে যে এডমিট কাৰ্ড পালে আমি প্ৰেক্টিচ কৰিম, তেতিয়া আপোনালোকৰ হয়তো পিছলৈ অসুবিধাত পৰিব পাৰে। সেইকাৰণে আপোনালোকে প্ৰেক্টিচটো কৰি থাকক। আপোনালোকৰ এডমিট কাৰ্ডসমূহ দুদিন দেৰিকৈ হ'লেও ৰিলিজ কৰিবই। আৰু ছেপ্টেম্বৰ 1st উইকৰ পৰা আপোনালোকৰ ইণ্টাৰভিউটো 100% হ'বই। তো আপোনালোকে প্ৰেক্টিচ কৰি থাকক, এডমিট কাৰ্ড অহা নোহাক লৈ কোনো কথা ভাবি নাথাকিব। আৰু কিছুদিনৰ পিছতে হয়তো আপোনালোকৰ এডমিট কাৰ্ডসমূহ পাই যাব পাৰে। তো এইটো আছিল আজিৰ ভিডিঅ'টো, আপোনালোকক এটা সৰু ইনফৰ্মেশ্যন জনালোঁ। ধন্যবাদ।